চন্দ্ৰত মুক্তভাৱে বিচৰণ কৰি আছে প্ৰজ্ঞান ৰভাৰ আৰু চিৰদিনৰ বাবে চন্দ্ৰৰ ভূমিত লিপিবদ্ধ কৰিলে ভাৰতৰ নাম। চন্দ্ৰৰ এই অন্ধকাৰ দুনিয়াত কি তথ্য সংগ্ৰহ কৰিব ৰভাৰ প্ৰজ্ঞানে? চন্দ্ৰযানৰ পৰা অহা ফটোসমূহত কি ৰহস্য লুকাই আছে? সঁচাকৈ সন্মুখীন হ'ব নেকি এলিয়েন্সৰ? এনে বহু প্ৰশ্ন আছে আমাৰ মনত আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'সমূহ এটা এটাকৈ প্ৰস্তুত কৰি আছোঁ। আপোনালোক সকলোৱে জানে চাগে যে 23 আগষ্টৰ দিনা আমাৰ চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰিছে আৰু এতিয়া ইছৰোৰ বৈজ্ঞানিকসকলে এই মিছনটোক সফল দিবৰ বাবে চন্দ্ৰৰ এই অঞ্চলবোৰত তথ্য সংগ্ৰহ কৰাত লাগি গৈছে। আপুনি এই বিষয়ে বহুবাৰ শুনিছে চাগে যে চন্দ্ৰৰ এই অঞ্চলটোত চন্দ্ৰযান 3ৰ পূৰ্বে অন্য কোনো এখন দেশৰে স্পেচ এজেঞ্চি তাত গৈ উপস্থিত হ'বলৈ সক্ষম হোৱা নাছিল আৰু ইয়াক আমাৰ নেচাৰেল ছেটেলাইট অৰ্থাৎ চন্দ্ৰৰ সকলোতকৈ ৰহস্যময় অঞ্চল বুলি জনা যায়। এতিয়া প্ৰশ্ন উত্থাপিত হয় এই ভয়ানক অঞ্চলটোত বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰে কি পৰীক্ষা কৰিবলৈ গৈ আছে, লগতে চন্দ্ৰৰ দক্ষিণ মেৰুক ইমান ৰহস্যৰে ভৰা বুলি কিয় কোৱা হয়? নে এয়াই সেইবোৰ অঞ্চল য'ত এলিয়েনবোৰ বসবাস কৰে? আৰু যদি এয়া সত্য তেনেহ'লে ইছৰোই এই ভয়ানক পৰিস্থিতিৰ সন্মুখীন কিদৰে হ'ব? আহক এই সকলোবোৰৰ বিষয়ে আমি ভালদৰে বিশ্লেষণ কৰোঁ। বন্ধুসকল, চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পাছতেই 15 ঘণ্টাৰ ভিতৰতে এইটো কাম কৰিবলৈ সক্ষম হৈছে আৰু সেয়া হৈছে ভাৰত আৰু ইছৰোৰ প্ৰতীক চিহ্ন চন্দ্ৰৰ বুকুত প্ৰতিষ্ঠা কৰা। আচলতে প্ৰজ্ঞান হৈছে 6 চকীয়া এখন ৰভাৰ য'ত এটা ছাইডৰ 3টা চকাত ইছৰোৰ নিজৰ লগো আৰু অন্য এটা ছাইডৰ 3টা চকাত ভাৰতৰ পৰিচয় অশোক চিহ্ন অংকন আছে। ইয়াৰ ফলত প্ৰজ্ঞান ৰভাৰ চন্দ্ৰত যিবোৰ ঠাই পৰিৱেশন কৰিব তাত ইয়াৰ চকাৰ চিহ্নৰ লগতে এই দুটা চিহ্ন চন্দ্ৰৰ ভূমিত লিপিবদ্ধ হ'ব আৰু আপোনাক জনাওঁ যে ভাৰতৰ এই চিহ্ন চন্দ্ৰৰ বুকুত চিৰদিনৰ বাবে এনেদৰেই থাকি যাব। ইয়াৰ কাৰণ এয়াই যে চন্দ্ৰত বায়ুমণ্ডলৰ উপস্থিতি নাই বুলিয়ে ক'ব পাৰি। আপুনি জানি আচৰিত হ'ব 1969 চনত যেতিয়া এপ'লো মিছনৰ জৰিয়তে নীল আমষ্ট্ৰং আৰু বাছ এলডিনে যেতিয়া চন্দ্ৰৰ মাটিত খোজ দিছিল তাত তেওঁলোকৰ ভৰিৰ চিনবোৰ বহি গৈছিল আৰু আজি 54 বছৰ পাছতো সেইসমূহ ভৰিৰ চিন এতিয়াও তেনেকৈয়ে আছে। ঠিক একেদৰে এতিয়া ভাৰতৰ ৰভাৰখনৰ চকাৰ যিবোৰ চিন সেইবোৰো তাত এনেদৰেই ৰৈ যাব আৰু এইটো আমাৰ সকলোৰে বাবে এটা গৌৰৱৰ বিষয়। এতিয়া প্ৰশ্ন উঠিব যে আমাৰ চন্দ্ৰযান 3ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰে চন্দ্ৰত কি পৰীক্ষা নিৰীক্ষা আৰু ৰিচাৰ্চ কৰিব বা কৰি আছে, কিয়নো এই মিছন চন্দ্ৰৰ এটা দিন অৰ্থাৎ পৃথিৱীৰ 14 দিনলৈ চলিব এতিয়াও বাকী আছে। ইয়াৰ বিষয়ে আমি জনাম আপোনালোকক, কিন্তু ইয়াৰ পূৰ্বে আহক চন্দ্ৰৰ এই অঞ্চলটোৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা বুজিব চেষ্টা কৰোঁ। লগতে এয়াও জানিম চন্দ্ৰৰ এইটো অঞ্চলত কিয় ইমান ৰহস্য ঘনীভূত আৰু ইয়াত এলিয়েন থকাৰ আঁৰত কি ৰহস্য লুকাই আছে। দৰাচলতে এইটো চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চল, যিটো ভাগ আমি পৃথিৱীৰ পৰা কেতিয়াও দেখা নাপাওঁ। আমি পৃথিৱীৰ পৰা যিটো অংশ চন্দ্ৰই পোহৰ দি থকা দেখোঁ, দক্ষিণ মেৰু হৈছে ইয়াৰ ঠিক পিছফালৰ অংশ। ইয়াত সূৰ্যৰ পোহৰ সেইদৰে ঢুকি নাপায় যিদৰে চন্দ্ৰৰ সন্মুখ ভাগত দেখিবলৈ পায়। ইয়াৰ অৰ্থ এয়াই যে যিদৰে আমি সূৰ্য উদয় হোৱা সময় আৰু বেলি ডুবাৰ সময়ত একেবাৰে তলৰ অংশহে দেখিবলৈ পাওঁ, ঠিক একে অৱস্থা চন্দ্ৰৰ এইটো অংশৰ ক্ষেত্ৰত। এতিয়া সূৰ্য মূৰৰ ওপৰলৈকে নহাৰ ফলত দেখা দিয়া সমস্যাসমূহ হ'ল 1 নম্বৰতে ইয়াত ছায়া বহু দীঘলীয়া সময়লৈকে থাকি যায়, ইয়াৰ বাবে অন্ধকাৰ আৰু বেছি বাঢ়ি যায়। দ্বিতীয়তে চন্দ্ৰত থকা বৃহৎ আকাৰৰ গভীৰ গাঁতসমূহত সূৰ্যৰ পোহৰ নপৰে আৰু দক্ষিণ মেৰুত থকা এই গাঁতসমূহত কোটি বছৰ কোনো ধৰণৰ পোহৰ এতিয়ালৈ নাই পৰা। সেইবাবে কোনেও নাজানে এই গাঁতসমূহৰ ভিতৰত কি ৰহস্য লুকাই আছে। লগতে চন্দ্ৰযান 3ৰ পূৰ্বে এই অঞ্চলটোত অভিযান চলাবৰ বাবে পঠোৱা কোনো এটা মিছনেই এতিয়ালৈকে সফল হ'ব পৰা নাই। সেইবাবেই চন্দ্ৰৰ এইটো অঞ্চল ইমান ৰহস্য ঘনীভূত বুলি জনা যায়। ইয়াৰ উপৰি ৰিচাৰ্চাৰ আৰু লিখকসমূহে এই গাঁতসমূহত এলিয়ান বসবাস কৰে বুলিও দাবী কৰে। তেওঁলোকে কয় যে চন্দ্ৰৰ এই আন্ধাৰ গাঁতসমূহত এলিয়ানৰ এখন সমাজ থাকে, যিটো আমি মনুষ্যই এতিয়াও নাজানো। এই কথাবোৰৰ কিমান সত্যতা আছে সেই বিষয়ে আমি জনাই আছোঁ আপোনালোকক, কিন্তু বলক ইয়াৰ পূৰ্বে জানো যে প্ৰজ্ঞান ৰভাৰ আৰু বিক্ৰম লেণ্ডাৰক ইছৰোই কি সৰসামঞ্জৰে প্ৰস্তুত কৰি চন্দ্ৰলৈ পঠিয়াইছে আৰু তাত এই যন্ত্ৰসমূহে কি পৰীক্ষা কৰিব পাৰিব। বিক্ৰম লেণ্ডাৰৰ বিষয়ে যদি ক'ব বিচাৰোঁ তেনেহ'লে এই বক্স আকৃতিত তৈয়াৰী 200 × 200 × 116.6 চেণ্টিমিটাৰ আকাৰৰ এটা লেণ্ডাৰ হয় আৰু শক্তি আহৰণৰ বাবে ইয়াত ছ'লাৰ পেনেল লগোৱা হৈছে, যাৰ সহায়ত ই বিজুলী উৎপাদন কৰিব পাৰিব। ইয়াৰ উপৰিও ইয়াত কেইবা প্ৰকাৰৰ সেন্সৰ সংযোগ কৰা হৈছে, যেনে এক্সেলৰোমিটাৰ, আল্টিমিটাৰ, ডপলাৰ, ভেলচিমিটাৰ, ষ্টাৰ সেন্সৰ, টাচডাউন সেন্সৰ আৰু আহিবলগীয়া সমস্যাৰ পৰা বাচিবলৈ স্থিতি জানিবৰ বাবে কেমেৰাৰ এটা ছুইচ জড়িত আছে। ইয়াৰ লগতে চন্দ্ৰাছ, ছাৰ্ফেচ, থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট ইনষ্ট্ৰুমেণ্টছ আছে, যাৰ সহায়ত বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ থাৰ্মেল প্ৰপাৰ্টিজ অৰ্থাৎ চন্দ্ৰত কিমান পৰিমাণৰ হিট আৰু তাপ আছে ইয়াৰ পৰীক্ষা কৰিব পাৰিব। লগতে ইয়াত থকা ইনষ্ট্ৰুমেণ্টছ অফ লুনাৰ চেচিমিক এক্টিভিটিৰ সহায়ত লুনাৰ ছাৰ্ফেচত হোৱা কম্পমান অৰ্থাৎ ভূমিকম্পৰ প্ৰাবল্য জোখা হ'ব। ৰেডিঅ' এনাটমি অফ মুন বাউণ্ড হাইপাৰ চেঞ্চিটিভ আইনস্ফিয়াৰ এণ্ড এটমস্ফিয়াৰৰ জৰিয়তে চন্দ্ৰত বতাহৰ পৰীক্ষা কৰা হ'ব। এতিয়া আহক আমি কথা পাতোঁ প্ৰজ্ঞান ৰভাৰৰ বিষয়ে। ইতিমধ্যে আমি জনাইছোঁ যে ই এটা 6 চকাৰ ৰবটেড ৰভাৰ, যাৰ ওজন হৈছে 26 কিলোগ্ৰাম। ইয়াত নেভিগেশ্যনৰ বাবে এটা কেমেৰা লগোৱা হৈছে আৰু ইয়াত থকা ছ'লাৰ পেনেলৰ জৰিয়তে ই 50 ৱাট বিজুলী উৎপাদন কৰিব পাৰিব। লগতে বিক্ৰম লেণ্ডাৰৰ সৈতে কমিউনিকেশ্যন বৰ্তাই ৰাখিবৰ বাবে ইয়াত RX TX এণ্টনাও লগোৱা হৈছে। ইয়াত থকা সামঞ্জস্যৰ বিষয়ে ক'বলৈ গ'লে ইছৰোৰ বৈজ্ঞানিকসকলে ইয়াত প্ৰধানকৈ দুটা ইনষ্ট্ৰুমেণ্টছ লগাইছে। সেয়া হৈছে প্ৰথমে এলফা পাৰ্টিকল এক্স ৰে স্পেক্ট্ৰোমিটাৰ আৰু দ্বিতীয়তে হৈছে লেজাৰ ইনিউছ
ব্ৰেকডাউন স্পেক্ট্ৰোমিটাৰ অৰ্থাৎ লিপছ। ইয়াত থকা এপেক্স এক প্ৰকাৰৰ স্পেচ মাইক্ৰস্কোপ হয়, যাৰ সহায়ত চন্দ্ৰৰ সামগ্ৰিক পৰিৱেশ আৰু তাত উপস্থিত অবজেক্টসমূহক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি সেইবোৰ বিশ্লেষণ কৰিব। একেদৰে লিপছৰ কথা ক'বলৈ গ'লে এক প্ৰকাৰৰ লেজাৰ উপকৰণ, যাৰ কাম লুনাৰ ছাৰ্ফেচত থকা এলিমেণ্টছসমূহক ইনভেষ্টিগেট কৰি বুজিব চেষ্টা কৰা। লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞান ৰভাৰৰ এই ৰিচাৰ্চ চন্দ্ৰৰ পৃথিৱীৰ 14 দিনলৈ চলি থাকিব। ইয়াৰ কাৰণ হ'ল চন্দ্ৰত এটা দিনত ইয়াত নৈকট্য নাথাকে, ই পৃথিৱীৰ 14টা দিনৰ সমান আৰু ইছৰোই নিজৰ ৰিচাৰ্চ এই 14 দিনৰ ভিতৰতে শেষ কৰিব লাগিব। কিন্তু ৰাতিৰ সময়ত চন্দ্ৰৰ তাপমান -250 ডিগ্ৰী চেলচিয়াছ তললৈ গুচি যায়, যাৰ বাবে ইয়াত ইনষ্ট্ৰুমেণ্টসমূহৰ কাম কৰাৰ ক্ষমতা নাথাকিব। সেইবাবে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰে চন্দ্ৰত ৰাতি হোৱাৰ আগে আগে ইমান দিনে কৰা ৰিচাৰ্চ আৰু সকলো তথ্য পৃথিৱীত থকা ইছৰোৰ বৈজ্ঞানিকসকলক প্ৰেৰণ কৰিব। কিন্তু শেষত এই প্ৰশ্নটো ৰৈ গ'ল যে চন্দ্ৰৰ এই অঞ্চলটোত যে এলিয়েন্স থকাৰ যে কথা কোৱা হয়, ইয়াত কিমান সত্যতা আছে। আচলতে বন্ধুসকল, সময়ে সময়ে এনেধৰণৰ কথা উল্লেখ কৰি আহিছে যে চন্দ্ৰত এলিয়েন্স আছে, কিন্তু আমি জনাব বিচাৰোঁ এই সকলোবোৰ কথা কেৱল মাথো কনস্পিৰেচি থিয়ৰী, অৰ্থাৎ তেওঁলোকে কৰা দাবীসমূহৰ সত্যতা বিচাৰ কৰিবৰ বাবে কোনো ধৰণৰ প্ৰমাণ তেওঁলোকৰ নাথাকে আৰু বহুতে এই কনস্পিৰেচি থিয়ৰীসমূহক সঁচা মানি লয় আৰু বহুতে এই কথাবোৰ ভিত্তিহীন বুলি ভাবে। বাৰু সেয়া যিয়ে নহওক, এতিয়া আমাৰ চন্দ্ৰযান 3 চন্দ্ৰৰ এই অঞ্চলত গৈ উপস্থিত হৈছে। আজি নহ'লে কালি এই ৰহস্যৰ ভেদ হ'বই। কিন্তু আপোনালোকক ইমানখিনি স্পষ্ট কৰি দিওঁ যে এলিয়েন হ'লে যে ডাঙৰ ডাঙৰ চকুৰ বৃহৎ আকাৰৰ শিং থকা দীঘল দীঘল কিছুমান ভয় লগা প্ৰাণীয়ে হ'ব, পিছে সেয়া নহয়। এলিয়েন্স মানে হ'ল নতুন এখন দুনীয়াৰ জীৱ জন্তু, অৰ্থাৎ অন্য এখন দুনীয়াত বসবাস কৰা জীৱ জন্তুকে এলিয়েন্স বুলি কোৱা হয়। যদি চন্দ্ৰত যিকোনো প্ৰকাৰৰ জল অৰ্থাৎ পানী পোৱা যায়, তেনেহ'লে তাত বেক্টেৰিয়া আৰু ভাইৰাছৰ দৰে কিছুমান এলিয়েন্স থকাও সম্ভৱ। কিন্তু তথাপিও আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে চন্দ্ৰত যদি অক্সিজেনে নাই, তেনেহ'লে জীৱ থকাটো কেনেকৈ সম্ভৱ? আৰু সেই প্ৰশ্নৰ উত্তৰ আমাৰ পৃথিৱীতে পাব। কিন্তু আমাৰ পৃথিৱীতো এনেকুৱা বহু বেক্টেৰিয়া পোৱা যায় যাক জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজনেই নাই। এনেধৰণৰ বেক্টেৰিয়াসমূহক আন অক্সি বেক্টেৰিয়া বুলি কোৱা হয়। বাৰু সেয়া যিয়েই নহওক, আমাৰ চন্দ্ৰযান 3 ইয়াক স্পষ্ট কৰিবলৈ চেষ্টা কৰিব। বাকী আমাৰ আজিৰ ভিডিঅ'টোত কেৱল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিয়ক, আৰু যদি প্ৰথমবাৰ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিয়ক। আমি লগ পাম পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত। তেনেহ'লে